30-day challenge. Keep a gratitude journal. কৃতজ্ঞতা এক খুব শক্তিশালী আবেগ আৰু ইয়াক আমি জীৱনটো ভাল কৰি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। লগতে ই মৰম, আনন্দ আৰু সফলতাৰ ভাবিব নোৱাৰা ধৰণৰ সুবিধাৰ দুৱাৰ আপোনাৰ বাবে খুলি দিব পাৰে। তাকে আমি শিকিম 30 দিনীয়া এই প্ৰত্যাহ্বানটো। আপুনি এখন কৃতজ্ঞতাৰ জাৰ্নেলৰ সৃষ্টি কৰিব লাগে আৰু অহা 30 দিনলৈ প্ৰতিদিনে অলপ সময় নিজৰ কৃতজ্ঞতাৰ জাৰ্নেলখনক দিব লাগে। কেনেদৰে আৰম্ভ কৰিব কৃতজ্ঞতাৰ জাৰ্নেল এখন? নিজৰ পছন্দৰ এখন জাৰ্নেল বিচাৰি লওক। তেনে বিভিন্ন ধুনীয়া কৃতজ্ঞতাৰ জাৰ্নেল কিনিবলৈ পোৱা যায়। যদি আপুনি নিজ হাতেৰে লিখিবলৈ ভাল পায় তেনেহ'লে তেনে এখন কৃতজ্ঞতাৰ জাৰ্নেল কিনি লওক। আপুনি ইচ্ছা কৰিলে এখন সাধাৰণতে বিচাৰি পোৱা সাধাৰণ নোটবুক এখন লৈও তাতো লিখিব পাৰে। যদি আপুনি ডিজিটেল উপায়েৰে নিজৰ মনৰ কথাবোৰ লিখি যাব বিচাৰে তেতিয়াহ'লে আপুনি নিজৰ মোবাইল ফোনটো বা টেবলেটত তেনে কৰিব পাৰে। এটা তেনেধৰণৰ জাৰ্নেলিং এপ বাছি লৈ আপুনি সেই এপটোত নিজৰ কৃতজ্ঞতাৰ কথাবোৰ লিখি যাব পাৰে। লিখাৰ বাবে অলপমান সময় আছুতীয়াকৈ থওক। এনে কৰিলে ই লাহে লাহে আপোনাৰ অভ্যাস হৈ পৰিব আৰু তেতিয়া আপুনি প্ৰতিদিনে এয়া কৰি থাকিব। কিমান সময় এয়া কৰিব? আপুনি 5 মিনিটৰ পৰা আৰম্ভ কৰি যিমান সময় লাগে সিমান সময় এনেদৰে কৃতজ্ঞতাৰ জাৰ্নেলখন লিখা কাম কৰিব পাৰে। নিজৰ মোবাইল ফোনত আপুনি এটা ৰিমাইণ্ডাৰ দি থ'ব পাৰে যিয়ে আপোনাক সদায় ৰাতিপুৱা বা ৰাতি এনে কৰিবলৈ মনত পেলাই দি থাকিব। এতিয়া কথাটো হ'ল জাৰ্নেলখনত কি লিখিব? নিজৰ পৰিয়াল, বন্ধু-বান্ধৱ, ঘৰ, পৰিৱেশ, সমাজখনৰ বিষয়ে আপুনি কৃতজ্ঞ, যিৰ কাৰণে কৃতজ্ঞ সেয়া লিখক। আপোনাৰ মৰমৰ কোনোবাই আপোনাৰ বাবে কৰা কিবা কামৰ কথা লিখিব পাৰে। আপোনাক অতুলনীয় কৰি তোলা এনে কি কথা আছে নিজৰ ভিতৰত যাৰ বাবে আপুনি কৃতজ্ঞ সেয়া লিখক। নিজৰ স্মৃতি এটাৰ কথা ভাবক আৰু লিখক কিয় আপুনি সেই স্মৃতিৰ বাবে কৃতজ্ঞ। আপোনাৰ চাৰিওফালে থকা বস্তুবোৰৰ কিছুমানৰ প্ৰতি আপুনি কিয় কৃতজ্ঞতা অনুভৱ কৰে সেয়া আপুনি তাত লিখিব পাৰে। আনক ধন্যবাদ বুলি মুখেৰে নোকোৱাকৈ কেনেদৰে ধন্যবাদ বুলি ক'ব পাৰি সেই বিষয়ে আপুনি লিখিব পাৰে। আপুনি এনে এটা বস্তুৰ বিষয়ে লিখক যিটো আপোনাৰ জীৱনত আজি আছে কিন্তু এবছৰ আগতে নাছিল আৰু যাৰ বাবে আপুনি কৃতজ্ঞ। আপুনি যি যি বস্তু পাইছে, লাগিলে এইবোৰ একেবাৰে সৰু বা কমেই হওক, সেই বস্তুবোৰৰ প্ৰতি কিয় আপুনি কৃতজ্ঞ সেয়া আপুনি ইয়াত লিখিব পাৰে। আপুনি আজিৰ অৱস্থা পোৱাত যি মানুহে আপোনাক সহায় কৰিছে তেওঁলোকৰ কথা ভাবক আৰু তেওঁলোকৰ বিষয়ে নিজৰ কৃতজ্ঞতাৰ জাৰ্নেলত লিখক। আপুনি নিবিচৰাকৈ কোনোবাই যদি আপোনাৰ বাবে কিবা কৰিছিল সেই বিষয়ে আপুনি এই কৃতজ্ঞতাৰ জাৰ্নেলখনত লিখিব পাৰে। এনেদৰে আপুনি যি সৰু ডাঙৰ কথাৰ বাবে আনৰ ওচৰত বা নিজৰ ওচৰত কৃতজ্ঞ সেই সকলোবোৰ কথা আপুনি ইয়াত লিখিব পাৰে। কৃতজ্ঞতাৰ জাৰ্নেলৰ লাভ: কৃতজ্ঞতাৰ জাৰ্নেলখনে আপোনাৰ পজিটিভ আবেগ বঢ়াব। আপোনাৰ জীৱনলৈ বেছি সুখ, আনন্দ আৰু আশা আহিব। এনে পজিটিভ চিন্তা আৰু ব্যৱহাৰে আপোনাৰ ষ্ট্ৰেছ লেভেলটো বহুতখিনি কমাই পেলাব পাৰে। আপোনাৰ মনটো বেছি শান্ত হৈ পৰিব। চিন্তা আৰু মনবোৰ আগতকৈ বেছি পৰিষ্কাৰ হ'ব। তাৰ লগতে এইখন প্ৰতিদিনে লিখি গ'লে নিজৰ অকলশৰীয়া ভাৱ নোহোৱা হ'ব। আনৰ প্ৰতি সমবেদনা আৰু মৰমেৰে আপুনি আগতকৈ ভালকৈ কাম কৰিব পাৰিব। তাৰ লগতে এনে প্ৰচণ্ড পজিটিভ আবেগে আপোনাৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই তুলিব। মুঠতে কৃতজ্ঞতাৰ জাৰ্নেলখনে আপোনাক সুখী হ'বলৈ সহায় কৰিব পাৰে। ইয়াক যাতে এক অভ্যাস হিচাপে গঢ়ি তুলিব পাৰে সেইবাবে অহা 30 দিনলৈ ইয়াক প্ৰতিদিনে কৰি থকাৰ কথা মই কৈছোঁ। আপুনি এই চেলেঞ্জটো ল'বলৈ সাজুনে?